আমাৰ মানুহটোক বনাইছে ভগৱানে ভগৱানে বনোৱাৰ পিছতো আমাৰ শৰীৰত কিমান কি বেমাৰ হয় কিমান কি নহয় আৰু এই মোবাইল ফোনটো সাধাৰণ মোবাইল ফোনটো মানুহে বনাইছে তাৰ পিছত আৰু ইয়াৰ প্ৰব্লেম নোৱাৰ কথাই নাই বহুত প্ৰব্লেম ওলাব মোবাইল ফোনৰ আজি এটা প্ৰব্লেম কালি এটা প্ৰব্লেম এনেকৈ প্ৰব্লেম ওলাই থাকিব কিন্তু তাক সলভ কৰিবৰ কাৰণে এজন ভাল মেকানিকৰ প্ৰয়োজন হৈ পৰে আৰু তেনেকুৱা এজন মেকানিকৰ জন্ম হয় এনেকুৱা এটা ইনষ্টিটিউটত যিটো ইনষ্টিটিউট আজি হৈ গ'ল 10 বছৰতকৈ অধিক তো 11 বছৰে হবৰ হ'ল এই ইনষ্টিটিউটটোৰ নাম হৈছে নাইচটেক আছাম তো সঁচাকৈ আহি মই ভিডিঅ'টো এনেই বনোৱা নাই বহুতখিনি আপোনালোকৰ ছাৰ্ভিচ চাই ল'লোঁ বহুত বেছি ভাল লাগিল তো আপোনালোকে কেনেকৈ জইন কৰিব ইয়াতে কেনেকৈ কোৰ্চ ল'ব কি কৰিব ক'ৰ পৰা আৰম্ভ কৰিব তো গোটেইখিনি প্ৰথমৰ পৰা কৈ আছোঁ চাই থাকক ভিডিঅ'টো এই নাইচটেক আছামৰ এড্ৰেছটো মই আপোনালোকক ভালকৈ চিনাকি কৰাই দিছোঁ এই ঠাইখিনি হৈছে GS ৰোড গুৱাহাটীৰ GS ৰোডৰ সেইটো হৈছে বাছ ষ্টপ তো বাছ ষ্টপৰ অপজিটতে আপোনালোকে পাব মুন্নি মাৰ্কেট দেখিছে মুন্নি মাৰ্কেটৰ আমি 3rd ফ্ল'ৰত যাব লাগিব 3rd ফ্ল'ৰতে আছে নাইচটেক আছাম অপজিটত বাছ ষ্টপ আছে ICICI বেংক ভালকৈ মনত ৰাখিব এড্ৰেছটো তো বলক আমি এতিয়া 3rd ফ্ল'ৰলৈকে যাওঁ তো বহুতে এই মোবাইল ৰিপেয়াৰিঙৰ ভাল এটা ইনষ্টিটিউট বিচাৰি থাকে তো মই যিহেতু মোবাইল দোকানী হিচাপে সেই লগত অলপ জড়িত তো ভাবিছোঁ আপোনালোকক দেখাই দিওঁ আপোনালোকৰ সুবিধা হ'ব যদি কোনোবাই এডমিশ্যন ল'ম বুলি ভাবি আছে তো এয়াই 3rd ফ্ল'ৰতে আছে নাইচটেক আছাম ক্লাছ চাগে চলি আছে তো সোমাই আহিলোঁ আৰু এইপিনে ছাৰ আছে আপোনাৰ নাম ছাৰ मेरा नाम टीपू जयसवाल हुआ। ये नाइस्टेक असम का यहाँ पे अभी 11 ईयर्स से मार्च महीना चल रहा है तो अभी ये 11 ईयर्स हमारा ट्रेनिंग सेंटर का हो गया और फिलहाल हम लोग बहुत सारे अपडेट करवा रहे हैं और पहले से लेकर के आज बहुत सारे अपडेट आ चुके हैं मार्केट में तो वो सब अपडेटेड क्लास करवाते हैं तो ধৰক আমাৰ এই যিবিলাক মোবাইল ফোনবিলাকত বহুত কিবা কিবি আপডেট হৈ থাকে ন তো গোটেইখিনি ছাৰৰ ইনষ্টিটিউটত চব আপডেট পাব আপোনালোকে মানে ডাউনগ্ৰেডৰ বস্তু পাব আপগ্ৰেডৰ বস্তু পাব গোটেইখিনি পাই যাব ইয়াতে ক্লাছ কেনেকৈ হয় সুবিধা কি কি আছে গোটেইখিনি দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈ আৰু ইয়াতে যিটো কোৰ্চ পাব আপোনালোকে বেছিকৰ পৰা একদম এডভান্স লেভেললৈকে তো আপুনি 1 মাহৰ ভিতৰতো কমপ্লিট কৰিব পাৰে 2 মাহৰ ভিতৰতো কমপ্লিট কৰিব পাৰে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কিমান কম সময়ৰ ভিতৰত গোটেইখিনি মানে এবজৰ্ব কৰিব পাৰে তো এওঁলোকে লৈছে 1 মাহৰ ভিতৰত তো 2 মাহৰ ভিতৰতো লয় কিছুমানে মানে আপুনি নাজানালৈকে ইয়াতে শিকি থাকিব পাৰে আপোনাৰ ডাউট আছে কিবা ডাউট ক্লিয়াৰেঞ্চ কৰিব পাৰিব তো এই এটা বেটছ হৈ গ'ল এই এটা বেটছ হৈ গ'ল ইয়াতে কিবা শিকাই আছে আৰু ইয়াতে বৰ্তমান 3 গৰাকী ট্ৰেইনাৰ আছে বহুত উন্নত মানৰ হয় ইয়া দাদা আছে দাদাৰ ঘৰ হয় মোৰ ঘৰ গুৱাহাটীতে নামটো মোৰ নাম হ'ল তাৰিফ তো দাদাই খুব ধুনীয়াকৈ ট্ৰেইনিং কৰায় ষ্টুডেণ্টসকলক তো আপুনি বুজাই দিয়কচোন যে এটা ষ্টুডেণ্ট যেতিয়া প্ৰথম আহিব অহাৰ লগে লগতো একো নলেজ নাথাকে কি ICU কি ডিছপ্লে একো সিমান বেছি নাজানে তো প্ৰথমে কেনেকৈ ষ্টাৰ্টিং কৰা হয় কোৰ্চটো চাওক ষ্টাৰ্টিংটো আমাৰ বেচিক্সৰ পৰা ষ্টাৰ্ট হয় কি কাৰণ আপুনি চাওক এজন ষ্টুডেণ্টৰ কোনো এই বিষয়ত কোনো নলেজ নাথাকে তো সেইকাৰণে আমাৰ বেচিক্সৰ পৰা ষ্টাৰ্ট হয় যেনেকৈ আপোনাৰ ধৰি লওক মোবাইলটো কেনেকৈ খুলিব লাগে এছেম্বল ডিছেম্বল এইবোৰ হয় আৰু লগতে মোবাইলটো খোলাৰ পিছত পাৰ্ট বাই পাৰ্ট কি পাৰ্ট থাকে সেই মোবাইলত কেনেকৈ ভালকৈ খুলিব লাগে কাৰণ মোবাইলটো আগৰ দৰে নাই আগতে আমি মোবাইলটো এনেই খুলিব পাৰিছিলোঁ নিজে কিন্তু আজিকালি চব মোবাইল ফিক্সড হৈ থাকে তো সেইবোৰ খোলাৰ টেকনিক বেলেগ থাকে চব মোবাইলৰে অলপমান বেলেগ থাকে বেছিকখিনি কেনেকুৱা মোবাইল এটা লৈ আহিলে বেটাৰীটো বেয়া হৈছে বেটাৰীটো চেঞ্জ কৰাই দিলে সৰু সুৰা বস্তু আৰু চেঞ্জ কৰাই দিব পাৰি তো সেইটো আহি গ'ল বেছিকত যিটো এডভান্স থাকিব ধৰক আপুনি মোবাইলটো এনেকৈ চলাই আছে পানীত পৰি গ'ল একো বেয়া হোৱা নাই ফোনটো কিন্তু বহুত ভিতৰুৱা কিবা মেজৰ ICত শ্বৰ্ট খাইছে কিবা খাইছে তো সেইবিলাক আহি যায় এডভান্স লেভেলত আপোনাৰ শিকোৱা হয় ধৰি লওক লাইন বহুত লাইন আছে যেনেকৈ নেটৱৰ্কৰ লাইন আছে আপোনাৰ পাৱাৰৰ লাইন আছে সেই লাইনবোৰ কেনেকৈ এটা কৰি চেক কৰা হয় যেনেকৈ আপোনাৰ এইটো মেইন পাৱাৰৰ লাইন আছে গোটেইখিনি A to Z আমি ইয়াৰ ডায়েগ্ৰামৰ থ্ৰু দি ষ্টুডেণ্টক শিকোৱা তো দাদা এটা কথা ক'বচোন যিকোনো মোবাইল এটাই যেতিয়া ডেড হৈ যায় তেতিয়া সি ডেড বুলি একো নাই চব সলভ কৰিব পৰা যায় কিবা নহয়তো কিবা এটা প্ৰব্লেমৰ কাৰণে ডেড হৈছে তো যিকোনো প্ৰব্লেমেই নহওক গোটেইখিনি শিকোৱা হয় নে ইয়াতে A to Z তো একদম উন্নত মানৰ কামখিনি শিকোৱা হয় আপুনি শিকিবৰ কাৰণে সেই দিল্লী মুম্বাই কলকাতা সেইবিলাকত যাব নালাগে তো তাতে যিখিনি শিকোৱা হয় ইয়াতো আপোনাক সেইখিনি শিকোৱা হ'ব কোনোবাই যদি নাজানে কৈ দিছোঁ এই বক্সটো হৈছে UFI বক্স আমাৰ ফোনবিলাক যে ডেড হৈ যায় পানী চানী পৰি তো সেই ফোনটোৰ মাত্ৰ এটা বস্তু যদি ভালে থাকে IC2 তো সেই IC2 এই বক্সটো এনেকৈ বহাই পিনে আপুনি গোটেই ডাটাবিলাক ওলাব পাৰে তো গাড়ীৰ যেনেকৈ ইঞ্জিন থাকে এইখনে হ'ল মোবাইলৰ ইঞ্জিন দেখিছে এই চাৰ্কিটখন এখনৰ দ্বাৰাই মানে চব চলি আছে আপুনি যে আপোনাৰ গাৰ্লফ্ৰেণ্ডক ধুনু বাবু এইবিলাক কৈ থাকে চব এখনৰ দ্বাৰাই গৈ আছে এই বস্তুখনৰ দ্বাৰাই তো ইয়াতে যদি শ্বৰ্ট হৈ যায় চব খতম আপোনাৰ ৰিলেশ্যনশ্বিপতো শ্বৰ্ট হৈ যাব তো সেই শ্বৰ্টটো আপুনি কেনেকৈ ধৰিব পাৰে আপুনি মেচিনৰ দ্বাৰাও ধৰিব পাৰে নতুবা আপুনি মেনুৱেলিও ধৰিব পাৰে বিচাৰি এইটো মেচিনৰ দ্বাৰা ইজি হয় নে মেনুৱেলি বেছি ইজি হৈ যায় চাওক মেচিনো পোৱা যায় আমাৰ আছে চাই ল'ব পাৰে আমাৰ ইয়াতে মেচিন আছে এইটোক থাৰ্মেল কেমেৰা বুলি কয় ইয়াৰে থ্ৰু দি মানে কোনখিনি জেগাত একজেক্টলি শ্বৰ্টিং হৈ আছে গোটেইখিনি ইয়াতে ওলাই আহে ঠিক আছে কিন্তু সকলো ষ্টুডেণ্টে সেই মেচিনটো কিনিব পৰা ক্ষমতা নাথাকে তো সেইকাৰণে আমি গুৰুত্ব দিওঁ মেনুৱেলি শ্বৰ্টিংটো কেনেকৈ ডিটেক্ট কৰা হয় তো যদি আপুনি বাহিৰত ধৰক কিছুমান ইনষ্টিটিউটত যায় আপোনাক ডাইৰেক্ট কৈ দিব বস্তুটো প্ৰপাৰলি মেনুৱেলি নিশিকায় যে মিটাৰেৰে কেনেকৈনো শ্বৰ্টটো বিচাৰিব লাগিব আপোনাক ক'ব যে মেচিন কিনি ল'বি বাছ যা হৈছে আৰু ৰিপেয়াৰিং এনেকৈ পঠাই দিব আপোনাক
ইয়াতে কি আপোনাক মেনুৱেলি বেছি শিকাব, কাৰণ কিয় মেচিনটো কিনাৰ সক্ষম আপোনাৰ নাথাকিব পাৰে ষ্টাৰ্টিঙত। ৰিপেয়াৰিঙত বাৰু লাখ লাখ টকা আছে আপুনি যদি ভালকৈ শিকিব পাৰে প্ৰপাৰ, কিন্তু প্ৰথম অৱস্থাততো সকলোৰে লগত যোগান নাথাকে ন, তো আপুনি মেনুৱেলি জানিব লাগিব গোটেইখিনি। তো গোটেইখিনি ছাৰে মেনুৱেলি শিকাই দিয়া হয়। ছাৰে বৰ্তমান শিকাই আছে এই যিখন চাৰ্কিট, এই চাৰ্কিটত ছাৰে ইয়াতে দেখাই থাকে, এই ডিছপ্লেখনত বহুত ডাঙৰ ডিছপ্লে হয়, ছাৰে বুজাই থাকে আৰু ছেম কাম ষ্টুডেণ্টে কৰি থাকে এনেকৈ। মোবাইল এটাৰ ভিতৰত কৰিব লগা কিমান কাম থাকে, মেকানিজক আমি ফোনটো দিওঁতে নাভাবোঁ যে ইমান ইজি হয়, তো বহুত বেছি টান হয়। যেনে কিছুমান বহুত মেজৰ কাম থাকে, যেনে ডাবল ডেকাৰ, আপোনাৰ CPUৰ ওপৰত ৰেমটো বহি থাকে, তো সেইটো ৰেম উঠাব লাগিব, তাৰপিছত CPUৰ কাম কৰা হয়, বহুত বেছি ৰিক্সি কাম হয় এইবিলাক। তো তেনেকুৱা হেভি কাম বৰ্তমান শিকাই থকা হৈছে। তাত ছাৰে তাত দেখাই আছে ডিছপ্লেত, আৰু এওঁলোকে কৰি আছে ইয়াতে যে আপোনালোকে IC-টোৰ পৰা ওপৰৰ পৰা ৰেমটো কেনেকৈ উঠাব চাব পাৰে। এই চাৰ্কিটখনৰ পৰা CPUৰ ওপৰৰ পৰা ৰেমটো উঠাই অনা হৈছে, ইয়াতে দেখিব পাইছে কিমান মেজৰ কাম। তো ফুল ছাকচেছ, চবেই ছাকচেছ পাইছে কামটো যেনেকৈ কৰি আছে ছাৰে, তাৰ পৰা বুজাইছে খুব ধুনীয়াকৈ। তো তুমি ক'ৰ পৰা আহিছা? কৰিমগঞ্জৰ পৰা। ইয়াতে গোটেই নৰ্থ ইষ্টৰ পৰা মানে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে, কৰিমগঞ্জৰ পৰা আহিছে, এইপিনে দাদা অৰুণাচলৰ পৰা আহিছে ন? अरुणाचल सागाली से आया है, हमारे डिस्ट्रिक्ट पड़ता है, नाम नाबोगिना नाम হয়। তো বহুত দূৰৰ পৰা আহিছে, আৰু এওঁলোকে আছেনো ক'ত? ইয়াতেও এটা বহুত ভাল সুবিধা আছে। তো আপোনালোকৰ ইয়াতে হোষ্টেল আছে ন? হয়, তো এওঁলোকে হোষ্টেল দি দিয়ে, এওঁলোকৰ তাতে থাকক, শিকক, নো প্ৰব্লেম। আৰু দাদা আহিছে মেঘালয়ৰ পৰা। কিমান দিন হ'ল কোৰ্চ? मेरा 1 महीना होने वाला है। একমাহ হ'বই আৰু শেষ হ'বৰে হৈছে। তো গোটেইখিনি শিকা কমপ্লিট হ'লনে? हाँ, ইয়াৰে ছাৰ্ভিচ কেনেকুৱা পাইছা? सर्विस बहुत अच्छा है। তো এইটো যে শিখা দেতা হয় না পুৰা? A to Z सिखाता है। তো এওঁলোকো আছে, এখেতো অসমৰ পৰা হয়, অসমৰ পৰা হয় ন? তোমাৰ কিমান দিন হ'ল কোৰ্চ? একমাহ হ'ল। কমপ্লিট হ'ব হৈছে, বেছি নাই আৰু শিকিবৰ কাৰণে। তো যিখিনি এডভান্স লেভেলৰ কাম সেইখিনিও শিকোৱা হৈছে, বেছিক কামো শিকোৱা হৈছে। তো গোটেইবিলাকে এতিয়া মোবাইল ৰিপেয়াৰিং কৰিব জনা হৈ গ'ল। এখেত আহিছে বৰপেটাৰ পৰা, শিকি আছে খুব ধুনীয়াকৈ। বৰপেটা, তো বৰপেটাৰ হয় এইবিলাক। আপ কা আছে অ'? মায়ং চে। এখেত গমে পাইছে অৰুণাচলৰ পৰা। তো গোটেইখিনি ধুনীয়াকৈ এতিয়া শিকি থকা হৈছে। তুমি ক'ৰ পৰা আহিছা? मैं रंगिया कामरूप डिस्ट्रिक्ट ৰঙিয়াৰ পৰা, আমাৰ ওচৰৰে মানুহ। এই ক্লাছত মই অলপ টাইম থাকিয়ে গম পালোঁ যে বস্তুবিলাক একদম নেক্সট লেভেলত শিকাই থকা হৈছে। A to Z বস্তু একো এৰি যোৱা নাই, বহুত ধুনীয়াকৈ শিকাই আছে। সেইটো বেটছৰ পৰা আহিলোঁ, তাত বহুত মেজৰ কাম শিকাই থকা হৈছে। এতিয়া এই বেটছটোত আহিছোঁ, ইয়াতে শিকাই আছে কেনেকৈ গ্লাছবিলাক খুলিব, টাচ কাটিং, গ্লাছ কাটিং, তো সেইবিলাক শিকাই থকা হৈছে। আৰু ইপিনে ছাৰে গ্লাছ কাটিং শিকাই আছে। ছাৰ ঘৰ ক'ত আপোনাৰ? मैं गुवाहाटी है নামটো? मोर नाम रूपज्योति पाठक है। বঢ়িয়া। এতিয়া ছাৰে গ্লাছ কাটিং শিকাই আছে, কাৰণ ডিছপ্লেৰো বহুত ভাগ থাকে ন ছাৰ? হয়, অবভিয়াছলি বহুত ভাগ থাকে। আপোনাৰ থাকিব এমোলেড থাকিব, পেপাৰ এমোলেড থাকিব, আপোনাৰ কাৰ্ভ ডিছপ্লে থাকিব, সকলো প্ৰচেছবোৰ বেলেগ বেলেগ হয়, ছেম নহয়। কেনেকৈ কাটিং কৰিব লাগে, ষ্টেপ বাই ষ্টেপ কেনেকৈ ফ'ল' কৰা হয়, গোটেইখিনি ট্ৰেইনিঙত প্ৰভাইড কৰা হয়। যদিও মানে দেখাত ইজি, বহুত টান হয় ন এই কাটিংটো। আপুনি যদি মাইণ্ডৰ মিষ্টেক হ'লে গোটেই হয় হয়, এখন ডিছপ্লেৰ দাম ধৰক, কিবা যদি এখন ভাল ডিছপ্লে হয়, আইফোনৰে হওক বা এণ্ড্ৰইডৰে হওক, এমোলেড ডিছপ্লে হ'লে জানেই ডিছপ্লেখনৰ দাম কিমান, 30,000লৈকে থাকে। তো সেই ডিছপ্লেবিলাক যদি অলপ আপোনাৰ মিষ্টেক হৈ যায়, তাততো দেখিছে একদম চুলিৰ দৰে লাহি, এইটো যদি অলপমান মিষ্টেক হৈ যায় আপোনাৰ কাটিঙত, গোটেই ডিছপ্লেখন বৰবাদ হৈ যাব পাৰে। তো প্ৰপাৰ কেনেকৈ কাটিং কৰিব লাগে গোটেইখিনি ছাৰে খুব ধুনীয়াকৈ ট্ৰেইনিং দিয়ে। আপোনাৰ ডিছপ্লেখন এতিয়া অ'কে নহয়, আপোনাৰ গ্ৰাফিক্স আহি আছে, লাইটিঙো আহি আছে, গোটেইখিনি অ'কে, কিন্তু প্ৰব্লেম ক'ত? আপোনাৰ ওপৰৰ গ্লাছখন ভাঙি আছে। আপোনাৰ টেম্পাৰ কথা কোৱা নাই, ওপৰৰ গ্লাছখনৰ কথা কোৱা গ্লাছখন এতিয়া প্ৰাইভেট টেকনিচিয়ানে কি কৰে, ওপৰৰ গ্লাছখন চেঞ্জ কৰাৰ বাহিৰে কি কৰে, গোটেই Folder ফল্ডাৰটো change চেঞ্জ কৰি দিয়ে, কৰিব নাজানে প্ৰপাৰলি। এতিয়া চাওক, বহুত ধৰণৰ ডিছপ্লে থাকে, আপোনাৰ এমোলেড থাকিব, পেপাৰ এমোলেড থাকিব, কাৰ্ভ ডিছপ্লে থাকিব, IPS থাকিব, প্ৰচেছবোৰ বেলেগ বেলেগ হয়, হিটিংবোৰ বেলেগ বেলেগ হয়। এতিয়া কি কৰা হয়, আপোনাক কেনেকৈ কাটিং কৰা হয়, ষ্টেপ বাই ষ্টেপ গোটেইখিনি প্ৰচেছ আমাক দেখাই দিয়া হয়। দাদা আপ কা আছে অ'? মেঘালয় আছে। তো মেঘালয়ৰ পৰা বহুত আহিছে, আৰু গোৱালপাৰাৰ পৰা হয় ন? গোৱালপাৰাৰ পৰা, আৰু এখেত লখিমপুৰৰ পৰা। তুমি ক'ৰ পৰা? মই মুৰকং চিলেক্ট জোনাই। আচ্ছা, জোনাইৰ পৰা আহিছে। তো তোমালোকে ছাৰ্ভিচ কেনেকুৱা পাইছা, সঁচাকৈ ক'বা? ভাল ন? ছাৰে চব ভালকৈ শিকাইছেনে প্ৰপাৰ? तो सर आपका सर्विस देख के तो बहुत अच्छा लगा, लेकिन ये कोर्स होने के बाद जॉब मिलने का कितना चांस है? जी, जॉब मिलने का आपको 95% चांस होता है। ये टेक्निकल कोर्स होता है, और बहुत जन ऐसे होते हैं जो 99% बिजनेस करने के लिए ट्रेनिंग करता है। 1% ऐसे स्टूडेंट होते हैं जो जॉब करता है। और आप अगर चाहते हैं जॉब करना, जॉब में पैसे है नहीं, तो बिजनेस में बम्पर इनकम होते हैं। महीने के आप 30, 40, 50, 60 हज़ार रुपये महीने का आप इनकम कर सकते हो। आप सबसे बेस्ट है कि आप बिजनेस करें। बिजनेस में सबसे ज़्यादा इनकम होता है, और सभी जन बिजनेस ही करते हैं। खुद का रिपेयरिंग दुकान खोले, खुद का रिपेयरिंग में हमारे यहाँ सभी जगह से स्टूडेंट आते हैं, जैसे आपका मेघालय, त्रिपुरा, मणिपुर, नागालैंड, अरुणाचल प्रदेश, सभी जगह से आते हैं। तो यहाँ पे रहने खाने पीने का कोई
प्रॉब्लम नहीं है। हम लोग पीजी हॉस्टल अवेलेबल करवाते हैं। आप लोग भी प्रोवाइड जी करते जी, हैं? उसमें खाना पीना जल पानी सब कुछ, उसमें लाइट बिल सब कुछ देते हैं। ओके, और जितने भी आप देख सकते हैं प्रैक्टिस करने के लिए सभी टूल्स है, टूल्स हम लोग प्रोवाइड करते हैं। आप लोग प्रोवाइड ओके, करते हैं? जी जी, टूल्स पूरा मशीन हो गया, माइक्रोस्कोप, डीसी, ये सब से यानी बड़े बड़े जितने टूल्स होते हैं हम लोग ही प्रोवाइड करते हैं। बहुत ऐसे स्टूडेंट होते हैं जो 1 महीने में कंप्लीट करते हैं। हमारा जो ट्रेनिंग है 1 मंथ में कंप्लीट करवाते हैं और सेकंड 2 मंथ में कंप्लीट करवाते हैं। अगर कोई कहे कि सर मेरा 1 मंथ में कंप्लीट नहीं हो रहा है तो मैं उसे 2 मंथ में करवाता हूँ। वो लड़का कहता है कि सर मेरा कंप्लीट नहीं है, 2 महीने भी क्या करवाएंगे, 3 महीने करवाएंगे, फीस आपको एक ही टाइम पे करना है, बार बार नहीं करना है। एक पेमेंट में जितना जितना दिन करें आप। हम लोग जब तक कंप्लीट नहीं करवाते हैं तब तक उसको जाने का परमिशन नहीं देते हैं। अच्छा, तो दादा আহিছিলে অৰুণাচলৰ পৰা, এতিয়া কোৰ্স শিকি আছে, তো कोर्स से पहले क्या कर रहा था आप? कोर्स से पहले मेरा ये सर्विस रिपेयरिंग का दुकान था जो अरुणाचल में मैं 15 साल से कर रहा हूँ। 15 साल यहाँ जी, और यहाँ में एडवांस लेवल को सीखने के लिए आया है, तो अभी अच्छा लगा इधर सीख रहा है। आज मेरा सेकंड लास्ट डे है, तो मेरा मैक्सिमम काम तो अभी सक्सेस हो रहा है। তো গমে পাইছে দাদা 15 বছৰ মানে ৰিপেয়াৰিং লাইনত জড়িত আছে, কিন্তু কি আগৰ ফোনৰ জামানা বেলেগ আছিল, বেটাৰী খুলি দিলে হৈ গ'ল। আজিকালি ফিক্স বেটাৰী কিমান কি ফোনটোত ভেজাল থাকে, তো সেই এডভান্স লেভেলৰ মানে কোৰ্সখিনি ল'বৰ কাৰণে অৰুণাচলৰ পৰা আহিছে ইয়াতে নাইচটেক আসামত। খুব ধুনীয়া ছাৰ্ভিচ পাইছে, দাদাই নিজে কৈছে গোটেইখিনি। গম পালে কিমান ধুনীয়া ছাৰ্ভিচ, গোটেইখিনি A to Z আপোনালোকক শিকাই দিয়া হয় এই নাইচটেক আসামত। এতিয়া যদি ইয়াতে আপোনালোকে কোৰ্স ল'ব বিচাৰে তো ল'ব পাৰে। মই ইয়াতে এটা কণ্টেক্ট নাম্বাৰ দি দিছোঁ নাইচটেক আসামৰ, ডেছক্ৰিপশ্যনতো লিংক দিয়া আছে, গোটেইখিনি এড্ৰেছ দিয়া আছে, মই কৈ দিছোঁ প্ৰথমতে। তো আহিব পাৰে, ছাৰ্ভিচ সঁচাকৈ বহুত বেছি ভাল পাব। মই পাৰ্চনেলি কৈছোঁ আপোনালোকক A to Z পুৰা ডাউট নাথাকে, গোটেইখিনি শিকাই দিয়া হয়। 1 মাহত নোৱাৰিলে 2 মাহত শিকাই দিব, এনেকুৱা নহয় যে 2 মাহৰ পে'মেণ্ট কৰিব লাগিব। এটা পে'মেণ্টত বাছ এই পে'মেণ্টে না, তো এটা পে'মেণ্টতে আপুনি গোটেইখিনি শিকিব পাৰিব। 1 মাহতো কমপ্লিট কৰিব পাৰে, 2 মাহতো পাৰে। তো এবাৰ ভিজিট কৰিব আহি পিনে, তো ছাৰে গোটেইখিনি বুজাই দিব আপোনালোকক। এই নাম্বাৰটোত কণ্টেক্ট কৰি কথা পাতি ল'ব। দিয়ক, থেংক ইউ।